Hello everyone, PCCC 2023 আমাৰ এক্সাম আহি পালে 793 টা পোষ্টৰ কাৰণে যেটো এক্সাম আছে সেই এক্সামত আমাৰ মেইনছৰ বাবে আনসাৰ আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় সো আজি যেটো সেশন আছে এই সেশনটোত আমি আনসাৰ ৰাইটিং কিহৰ বাবে নেসেসাৰী হয় এটা ভাল আনসাৰ কেনেকৈ লিখিব পাৰি কেতিয়াৰ পৰা আমি মেইনছৰ আনসাৰ ৰাইটিং আমি স্টাৰ্ট কৰিব লাগিব কেনেকুৱা ধৰণৰ কলমেৰে আমি লিখিব লাগিব কিমান সময়ত আমি এটা আনসাৰ লিখিব লাগিব এই সকলোবিলাক আজি এই সেশনটোত আমি ডিসকাস কৰিম সো বেছি সময় নকৰি আমি সেশনটো আমাৰ স্টাৰ্ট কৰো আমি এটা কোৱেশ্চনেৰে সো কোৱেশ্চন আমাৰ হাতত আছে কি যদি আমি চাও আপোনালোকে এবাৰ কোৱেশ্চনটো পঢ়ি চাব পাৰে সো কোৱেশ্চনটো আপোনালোকৰ সন্মুখত কি বুলি আছে যে how far was the regulating act of 1773 successful in regulating the East India Company and serving its purpose give reason in support of your view so ইয়াতে কি কৈছে যে কোৱেশ্চনটো সুধিছে যে 1773 যেটো আমাৰ ৰেগুলেটিং এক্ট আহিছিলে সেই ৰেগুলেটিং এক্টৰ পৰা আমাৰ ইয়াতে কিমান দূৰ কি সফল হৈছিল ঠিক আছে যদি আমি কোৱেশ্চনটোৰ ডিমান্ড চাও কোৱেশ্চনটোত আমাৰ কি জানিবলৈ বিচাৰিছে যে ইয়াতে কেনেকুৱা ধৰণৰ অবজেক্টিভ লৈ আহা হৈছিল ইয়াতে কি প্ৰভিজনছ আনা হৈছিল আৰু ইয়াৰে যিবিলাক আউটকাম হয় হেবিলাক ফ্ৰুটফুল আছিল নে নাই সো এইবিলাক কথা আমাৰ জানিবলৈ বিচাৰিছে সো অন্তৰ্নিহিত যেটো থিম হয় হেতু হয় গতিকে হেতু কোৱেশ্চনৰ ডিমান্ড আমি বুজি আমাৰ আনসাৰটো কৰিম সেই আনসাৰটো আমি প্ৰথমতে আমাৰ যেটো আমাৰ আনসাৰ এটাৰ প্ৰথম তিনটা আমাৰ যি তিনটা পোৰশন হেতু হৈছে কি ইন্ট্ৰডাকশন বডি আৰু কনক্লুজন সো ইন্ট্ৰডাকশন পোৰশনটো আমি জাস্ট ৰেগুলেটিং এক্টৰ বিষয়ে আমি লিখিম কিহৰ কাৰণে অনা হৈছিল হেতু আমি লিখিম হেতু হৈছে কিহৰ কাৰণে যে আমাৰ যিবিলাক কোম্পানীৰ এফেয়াৰ্স আছে হেবিলাক ৰেগুলেট কৰাৰ কাৰণে আৰু সেই লাইনটো আমি আন্ডাৰলাইন কৰি দিম এই যেটো আমাৰ লাইন আছে এই লাইনটো আমি আন্ডাৰলাইন কৰি দিম নেক্সট অবজেক্টিভছৰ কথা যদি আমি লিখো আমি অবজেক্টিভ আমাৰ তিনটা অবজেক্টিভ কি আছিল যে পলিটিক্যাল আৰু এডমিনিস্ট্ৰেটিভ পাৱাৰছ টো আছে হেতু ৰিঅৰ্গানাইজ কৰা সো ইয়াতে আমাৰ যেটো ডুৱেল গভৰ্নমেন্টৰ কাৰণে যেটো আমাৰ কেওস সৃষ্টি হৈছিল সেই কেওসটো সেটেল ডাউন কৰা আৰু এন্টি কৰাপশন প্ৰেক্টিস যেটো আছিল হেতু completely stop কৰা যদি আমি ক প্ৰভিজনছৰ কথা প্ৰভিজনছ কিটা আমি ইয়াতে ডিসকাস কৰিব লাগিব সো ইয়াতে কি আনা হৈছিল ইয়াতে গভৰ্নৰ জেনাৰেল অফ বেংগল ইয়াতে কি কৰা হৈছিল ইন্ট্ৰডাকশন কৰা হৈছিল আৰু মাদ্ৰাজ আৰু বম্বে প্ৰেসিডেন্সি যে আছে সেইকিটা আমাৰ কি হৈছে বেংগল প্ৰেসিডেন্সিৰ আন্ডাৰত আনা হৈছিল নাও তাৰে পিছত আমাৰ কি আছে যে 1774 সুপ্ৰিম কোৰ্ট আমাৰ এস্টাবলিশ কৰা হৈছিল ফোৰ্থ পইণ্টত কি আছে যে ভেৰিয়াছ ৰিফৰ্মছ were taken to curb corruption so এইকিটা আছিল আমাৰ কি provisions আৰু ইয়াৰে যিকিটা মেইন শব্দ হয় সেই শব্দকিটা আমি আন্ডাৰলাইন কৰিব লাগিব ঠিক আছে তাৰ পিছত কন্ট্ৰিবিউশন কি হয় মানে আউটকাম কেনেকুৱা ধৰণৰ আছিল সো সেই আউটকাম যদি আমি কও তেতিয়া হলে ইয়াৰে কন্ট্ৰিবিউশন কেনেকুৱা আছিল যে যেটো আমাৰ কৰাপশন আছিল হেতু কাৰ্ভ আউট কৰা গৈছিল তাৰ পিছত কি কৰা গৈছিল যেটো জুডিশিয়াৰী সিস্টেম আছিল সেই জুডিশিয়াৰী সিস্টেমটো চেঞ্জ কৰা গৈছিল পলিটিক্যাল এণ্ড এডমিনিস্ট্ৰেটিভ ফাংচন অফ দি কোম্পানী were reorganized so political and administrative function খিনি reorganize কৰা হৈছিল আৰু ইয়াতে কি কৰা হৈছিল central administration of the country এটা ফাউন্ডেশন বনোৱা হৈছিল সো এইটো হৈ গল এখিনি লৈকে আমাৰ হৈ গল আমাৰ বডি পোৰশন এখিনি লৈকে আমাৰ হৈ গল বডি পোৰশন তাৰ পিছত আমাৰ যদি আমি কনক্লুজন পাৰ্টটো চাও সো কনক্লুজন পাৰ্টত আমাৰ কি থাকিব the act was able to regulate the judicial system of the country and also establish the jurisdiction of the central administration of the country ঠিক আছে সো এখিনি আমাৰ হৈ গল কি আমাৰ এটা কমপ্লিট আনসাৰ এটা 150 ওয়াৰ্ডছৰ ভিতৰতে আমি এই আনসাৰটো কমপ্লিট কৰিলো সো বহুত বেছি টান নহয় জাস্ট আমি কোৱেশ্চনৰ ডিমান্ড যেটো আছে এই কোৱেশ্চনৰ ডিমান্ডটো আমি বুজি পাব লাগিব নাও এতিয়া আহিলো আমাৰ কেইটামান কোৱেশ্চন যিকেইটা কোৱেশ্চন আমি আপোনালোক দিছিলো যে আনসাৰ ৰাইটিং কিয় নেসেসাৰী হয় আনসাৰ ৰাইটিং নেসেসাৰী এটো হয় আমাৰ প্ৰিলিমছৰ যেটো মাৰ্কস আছে হেতু মাৰ্কস আমাৰ মেইনছত আমাৰ এড নহয় মেইনছৰ মাৰ্কস খিনি আমাৰ যেটো পজিশন থাকিব আমাৰ যেটো সিলেকশন হ'ব হেতু আমাক পুশ কৰিব গতিকে আনসাৰ ৰাইটিং যিমান বেছি ভাল হ'ব কিমান বেছি ভাল মাৰ্কস উঠিব আৰু যিমান বেছি ভাল মাৰ্কস উঠিব কিমান বেছি আমি ভাল ৰেংকলৈকে যাব পাৰিম কেনেকৈ এটা ভাল আনসাৰ লিখিব পাৰি যেনেকৈ মই মাত্ৰ কোৱেশ্চনটো দেখুৱালো যে এটা কোৱেশ্চনৰ তিনটা পোৰশন থাকে তিনটা পাৰ্ট থাকে আৰু কোৱেশ্চনৰ ডিমান্ডটো আমি প্ৰথমতে বুজি উঠিব লাগিব যে কোৱেশ্চনটো কি বিচাৰিছে কোৱেশ্চনৰ আনসাৰটো কি বিচাৰিছে কেতিয়াৰ পৰা আৰম্ভ কৰিব মেইনছৰ আনসাৰ ৰাইটিং সো এনেটো সাধাৰণতে যেতিয়াৰ পৰা আমি আমাৰ প্ৰিপাৰেচন স্টাৰ্ট কৰো তেতিয়াৰ পৰা আমি আনসাৰ ৰাইটিংটো আমি সমানে ফোকাস কৰি যাব লাগে যেহেতুকে এতিয়া বেছি সময় নাই গতিকে এতিয়া আমি অন্তত নেক্সট দুটামা আমি প্ৰিলিমছৰ কাৰণে আমি ভালদৰে প্ৰিলিমছৰ পিছৰ পৰা আমি প্ৰিলিমছৰ নেক্সট দিনাখনৰ পৰা আমি আনসাৰ ৰাইটিং আমি স্টাৰ্ট কৰিব লাগে আৰু দিনত অন্তত তিনটাকৈ আমি আনসাৰ ৰাইটিং কৰিব লাগে নেক্সট আহিলে কি কলমে লিখিব যদি কি কলমে লিখিবলৈ যদি খুদে তেতিয়া হলে মই ইয়াতে এখন পিক এটা দি থৈছো 0.7 mm 0.7 mm বল পেনেৰে আপোনাৰ সাধাৰণতে সকলোৰে বেলেগ হয় কোনোবাই হয়তো পেনৰ লগত কাৰো একো ইস্যু নাথাকিব পাৰে কিন্তু যেহেতুকে এটো বেছি লিখিব লগিয়া হয় গতিকে এটা সফট পেন বহুতে বেছি দৰকাৰী হয় প্লাস যেটো গ্ৰিপটো ভাল হয় গতিকে এই পেনটোৰ গ্ৰিপটো বহুত বেছি ভাল হয় সো 0.7 mm ৰ যিকোনো ধৰণৰ পেন আপোনালোকে ইউজ কৰিব পাৰে সো কিমান সময়ত লিখিব লাগে এটা উত্তৰ যদিহে 10 মাৰ্কৰ কোৱেশ্চন হয়
যদিহে 10 মাৰ্কছৰ কোৱেশ্চন হয় তেতিয়াহলে সেইটোৰ বাবে আপুনি অকল 7 মিনিটছ আপুনি পাব 7 মিনিটৰ বাবে 7 মিনিটত আপুনি এটা 10 মাৰ্কৰ অৰ্থাৎ 150 words আপোনালোকে লিখি উলিয়াব লাগিব APSC কমপ্লিট প্ৰিপাৰেচন কিট এটা আমাৰ লৈ অহা হৈছে প্ৰিলিমছ আৰু মেইনছ ফোকাস কৰি কিনে ফাউন্ডেশন বেচ এটা আছে ঠিক আছে সো এই দুইটাতে যদি আপোনালোকে মোৰ কোড Y704 যদি ইউজ কৰে তেতিয়াহলে ইয়াতে এটা এট্ৰাকটিভ ডিসকাউন্ট পাব Now, January 8 তাৰিখে 11টা বজাত আপোনালোকৰ কাৰণে ফ্ৰী webinar এটা লৈ অহা হৈছে APSC প্ৰিপাৰেচনৰ বাবে সো সকলো বিলাক আপোনালোকৰ প্ৰিপাৰেচন ৰিলেটেড কোৱেৰিজ বিলাক আপোনালোকৰ সলভ কৰিব আমাৰ যিবোৰ এক্সপাৰ্ট থাকিব সেই এক্সপাৰ্ট স্পিকাৰে সো যেটো লিংক আছে সেই লিংকটো কমেন্ট সেকশনত পিন কৰি দিয়া হৈছে আৰু এনেকুৱা ধৰণৰ আপোনালোকে ইনফৰমেশন পাবৰ কাৰণে আৰু ফ্ৰী PDF পাবৰ কাৰণে আমাৰ আড্ডা 24/7 এপ আছে এইটো আপোনালোকে ডাউনলোড কৰি ল'ব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ